দেউতাৰে কিন্তু কথাবিলাক ভাল দেখা নাই। কি কথা মা? নুবুজা ভাও নধৰিবি। এনেওতো পঢ়া শুনা অধপাতে গলেই। খোলাকৈ কোৱা নাই কি হৈছে? সেই গাঁৱলীয়া ভিকহুটোৰ লগত হোৱা হলি গলি দেউতাৰে ভাল পোৱা নাই। তুমি নিশ্চয় সমীৰণৰ কথাই কৈছা। শুন, মোৰ আপত্তি নাই, কিন্তু দেউতাৰে অসন্তুষ্ট হোৱাটো মই পচন্দ নকৰো। আমাৰ মৰম আৰু ভাল পোৱা তুমি কেনেদৰে ল'ব বিচাৰা? চিৰজীৱন বুকুৰ মাজতে ৰাখিব খোজো, কিন্তু কি সমীৰণ? মাজে মাজে মোৰ ভাৱ হয় তুমি যেন মোৰ বুকুৰ মাজৰ পৰা কোনোবা দূৰ দিগন্তলৈ গুচি যাবা। তেনেকৈ নকবা সমীৰণ, মোক তোমাৰ বুকুৰ মাজৰ পৰা কোনেও উলিয়াই নিব নোৱাৰে। কিন্তু মই জানো তোমাক পোৱাটো সম্ভৱ। অসম্ভৱ হবলৈ কিটো আছে? নহয় জোনালী, মই একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা। দেউতা ঢুকোৱাৰ পাছৰে পৰা মা আৰু ভাইটিৰ সৈতে মই কোনোমতে জীয়াই আছো। আৰু কিবা কবা? চোৱা জোনালী, তুমি লাবিলাহত ডাঙৰ হোৱা ছোৱালী। অভাৱ কি বস্তু তুমি নাজানা। মই হলো খেতিয়কৰ ল'ৰা। তোমাৰ মা দেউতাই জানো আমাৰ এই সম্পৰ্ক মানি ল'ব? এই সম্পৰ্ক মই মানি ল'ব নোৱাৰো। তাৰ দৰে ভিকহু এটালৈ জোনালীক বিয়া দি তাইৰ জীৱনটো মই ধ্বংস কৰিব নোৱাৰো। আৰু সময় থাকোঁতে জোনালীক কৈ দিবা যে জিকমিক কৰা সকলো বস্তু সোণ নহয়। ৰবচোন, দাবী ধমকিৰে সকলো কাম নহয় নহয়। তাইৰোতো এটা মন আছে। আছে, মন সকলোৰে আছে, কিন্তু চকু থাকি খালত পৰা মানুহ বহুত কম। আৰু শুনা, মই তাইৰ দেউতাক হিচাপে মোৰো কিছুমান কৰ্তব্য আছে, দায়িত্ব আছে। আমাৰ মতে চলিলে নহব নহয়। আজিৰ যুগেই বেলেগ, আৰু আমিনো থাকিম কেইদিন। তাই নিজৰ মতে পচন্দ কৰিছে, তাতে ল'ৰাটোৰ স্বভাৱ চৰিত্ৰটো বেয়া নহয়। এৰা, আজিৰ যুগত স্বভাৱ চৰিত্ৰই পেট নভৰাই, বুজিছা? পুৱা খালে ৰাতিলৈ চিন্তা। পাৰিব তাইক এসাঁজ ভালকৈ খুৱাব? পাৰিব তাইক পিন্ধাব? পুৱা পাৰিব? তুমি তাইক নষ্ট কৰিলা, লাই দি ছোৱালীজনী মূৰত তুলিলা। তাইক এবাৰ সুধিলেনো কি মহাভাৰতখনক শুদ্ধ? ঠিক আছে, মাথা তাইক কি সুধিব লগা আছে সুধি লোৱা। মা জানে? তুমি একো কব নালাগে মা, মই সকলো শুনিছো। কিন্তু সকলোৱে মনত ৰাখিবা, জীৱনত কেতিয়াবা বিয়াত বহিব লগা হলে একমাত্ৰ সমীৰণৰ লগতহে বহিম। মোক জোৰ নকৰিবা। মৰমৰ সমীৰণ, তোমাক লৈ জীৱনত সপোন দেখিছিলো। কিন্তু সেই সপোন যেন সপোন হৈয়ে থাকি যাব। দেউতাই আমাৰ সম্পৰ্ক মানি ল'ব নোখোজে। সিদ্ধান্ত এতিয়া ল'ব লাগিব তুমি। কোনো কাৰণতে মই তোমাক হেৰুৱাব নোখোজো। বহুত ভাবি চিন্তি সিদ্ধান্ত লৈ পেলাইছো। সোনকালে কিবা এটা কৰা, নহলে মোৰ সিদ্ধান্তই তোমাক কষ্ট দিব। বিশেষ নাই, শেষত তোমালৈ বাট চাই ওলাম, তোমাৰ জনম।